কথা নাজানো নাচিবলৈ কি কৰিম যাওঁগে আৰু যাওঁগে আৰু ঠাণ্ডাটো ক'ত গ'ল ঠাণ্ডাটো ক'ত গ'ল ঠাণ্ডা শ্বিলঙৰ ঠাণ্ডা ক'ত গ'ল তুমিয়ে জানা ঠাণ্ডা ক'ত আছে হ'ব না সেইটো এটা ডাঙৰ কুৱেশ্যন ৰাইজৰ মাজলৈ আহিলোঁ এতিয়া মজা লাগি আছে আৰু আপোনালোকে দেখি আছে 5 মিনিট টাইম হয় 5 মিনিটৰ পিছত আপুনি আকৌ ৰিটাৰ্ণ হ'ব এতিয়া কোনটোলৈ গৈ আছোঁ নাজানো কিন্তু হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি থাম্বনেইলটো চাই গম পাইছে মই ক'লৈ গৈ আছোঁ আৰু আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ আৰু থাম্বনেইলটো চাই আৰু আপোনালোকে গম পাইছে লোকেশ্যনলৈ গৈ আছোঁ নতুন লোকেশ্যন মিনিং কি আৰু তাত যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাব ট্ৰাই কৰিম আৰু নতুন লোকেশ্যনটো গৈ আছোঁ তাৰটো চাই আপোনালোকে গম পাইছে শ্বিলঙলৈ গৈ আছোঁ শ্বিলঙত কিমানখিনি আপোনালোকক দেখুৱাম আৰু এতিয়া মই আৰু মোৰ লগৰ এজনে যাম আৰু তাত থাকিব লাগিলে থাকি দিম যদি ঘূৰি আহিব পাৰোঁ ঘূৰি আহিম আৰু আপোনাৰ চেৰাপুঞ্জীটো আজিকালি বন্ধ হৈ আছে চাগে সম্ভৱ তো যিমানখিনি পাৰোঁ যাম আৰু ডাবুল ভেকচিন ল'লেহে যাব দিয়া হয় তাৰপিছত নহ'লেতো ছিংগল ভেকচিন ল'লে কিবা কিবি টেষ্ট কৰে চাগে তো আমাৰ ডাবুল ভেকচিন আছে আমাৰ টেনশ্যন নাই যাব তো এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ লেটছ গ' শ্বিলং গৈ আছোঁ আৰু শ্বিলঙলৈ আৰু বহুত কিলোমিটাৰ আছে আমি চেৰাপুঞ্জীত গৈ আপোনাক দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ আৰু ডাউকিলৈ এতিয়া নাযাওঁ নেক্সট যেতিয়া ভাল হ'ব তেতিয়া যাম এতিয়া পানী বহুত বাঢ়িছে বুলি কোৱা শুনিছোঁ তো এতিয়া আমি গৈ আছোঁ হেলমেট পিন্ধাৰ কাৰণ আছে শ্বিলঙত ধৰি ল'ব পাৰে তো সেইটো কাৰণে হেলমেট দুটা পিন্ধি লৈছোঁ আৰু অলপ পিছত মই চলাম আৰু এইফালে বহিব তাৰপিছত মেইন শ্বিলং যেতিয়া পাম তো শ্বিলঙত আপোনালোকক লগ পাই আছোঁ আৰু যিমানখিনি পাৰোঁ ইয়াত দেখুৱাই যাম তো এতিয়া আপোনালোকে মৰ্ণিং যিটো ঠাণ্ডা হাৱা এটা সোমালেই অলৰেডি ভাল লাগি আহিছে মনটো একদম পুৰা ঠাণ্ডা গৰম দিনত যেতিয়া ঠাণ্ডা পৰি থাকে খুব মজা লাগে পইচা লোটা জেগা আহি গ'ল এতিয়া বৰ্তমান শ্বিলং নাহিব কাৰণ কেলৈ বহুত প্ৰব্লেম হৈছে আৰু আপোনালোকে হোটেল বুক কৰিবই লাগিব কিন্তু এইটো কেলৈ কি চিষ্টেম নাজানো ভেকচিন ল'লে আহিব দিব বুলি কৈছিলে ষ্টেট টু ষ্টেট এইটো গম নাপাওঁ কিন্তু শ্বিলঙলৈ আহোঁতে কি প্ৰচেছ এঘণ্টা ওপৰ হ'ল আৰু এপছটো আপোনাৰ মই স্ক্ৰীণত দি দিম মেঘালয় টুৰিষ্টটো তাৰপৰা আপোনালোকে ৰুমতে ধুনীয়াকৈ কৰি আহিব লাষ্টত এনেকুৱা বগা পাছ এটা দিব তো হৈ গ'ল আপোনাৰ কাম তো আৰু এদিন নথকাকৈ আপুনি শ্বিলং আহিব নোৱাৰে এতিয়া বৰ্তমান এদিন থাকিবই লাগিব খাব আছে বয়া গেট পাছ লোৱাৰ পিছত লগালগ গেটটোৱে আগত পাব এইটো আগত আছিলোঁ ন ইয়াতে আগত পাব ইয়াত খাব মজা আমি এতিয়া খাই কৰি লৈছোঁ মৰ্ণিং ব্ৰেকফাষ্টটো বহুত ভোক লাগিছে খাই কৰি আৰু আমি জাৰ্ণিটো ষ্টাৰ্ট কৰিম আমাৰ আছে এইটো ভাত চিকেন আৰু পৰ্ক এপিছত 50 টকা 30 টকা ন 30 10 টকা ডিছকাউণ্ট আৰু এতিয়া খাই লওঁ এতিয়া ভাত চাত খাই ওলালোঁ আমি আৰু জেগা কি ধুনীয়া ভাতটো খাই পূৰা লাহে ওলাই গৈ আছোঁ আৰু লাহে জাৰ্ণিটো আপোনালোকে গম পায় চেপত লাহে ধুনীয়াকৈ বিন্দাত যাব লাগে আৰু চিনেৰি চাই নতুনকৈ যি জেগাটো আহিছোঁ বহুত দিনৰ মূৰত আৰু এতিয়া আপোনালোকে পৰাপক্ষে নাহিবই কাৰণ বহুত খেলিমেলি হৈ আছে
আহি উমিয়াম লেক পালোঁ আৰু টিকেট দেখিছে টিকেট পাৰ পিচ 60 ৰুপিজকৈ আৰু বটৰ এক্সট্ৰা চাৰ্জ আছে ভিতৰত গৈ আপোনালোকক দেখুৱাই তিনিটাত 5 মিনিট 472 আৰু এইফালে 1000 আৰু টিকেটটো আপোনালোকে গম পাইছে 5 মিনিট চলাব এইখনো উঠিম এতিয়া গৈ আছোঁ আৰু ষ্টাৰ্ট দিছে তো মজা এক্সপিৰিয়েঞ্চ মজা লাগিছে কি কেনেকুৱা হৈছে আপোনালোকে ক'ব আৰু কোনফালে যাম এতিয়া গৈ আছোঁ আৰু মজাকৈ এণ্টাৰটেইনমেণ্ট এতিয়া মজা লাগি আছে আৰু আপোনালোকে দেখি আছে 5 মিনিট টাইম হয় 5 মিনিটৰ পিছত আপুনি আকৌ ৰিটাৰ্ণ হ'ব এতিয়া কোনটোলৈ গৈ আছোঁ নাজানো কিন্তু আহি বহুত মজা লাগিছে আৰু দুটা পেচেণ্টৰ তিনিটাৰ কাৰণে 470 কিবা এটা হয় তো তাৰপিছত দুটা আহিলেও ছেম হ'ব তিনিটা আহিলেও একেই হ'ব এই তিনিটা পাৰ্চেণ্ট আপোনালোকে গোটাই ল'ব পাৰে ধুনীয়াকৈ আৰু এটা এণ্ট্ৰি ফিজ আৰু আগতে ছিফ্টি আগতে দিব লাগে এটা আপোনালোকে কৈছে আৰু আপোনালোকে ভিউ চাওক প্ৰথমবাৰ উঠিছোঁ এনেকৈ কাপোৰ চাপোৰ পিন্ধি জীৱনত প্ৰথম আৰু এক্সপিৰিয়েঞ্চটো বহুত ভাল লাগিছে চালিয়া বতাহ এটা মাৰি আছে প্লেচ কি চালিয়া প্লেচ আৰু আমি উঠাখন এইখন য'ত আমি উঠি মেলি আহিছিলোঁ ইমান পাক ঘূৰিবলগীয়া হ'লে আকৌ একেটা ছেইম জেগাই দেখিলোঁ তো আপোনালোকে ভিউ চাওক ইয়াৰ কি চালিয়া ভিউ তোমালোক চাহ খাবলৈ মন কৰে চেৰাপুঞ্জী এতিয়ালৈ পোৱা নাই আৰু চেৰাপুঞ্জী হোটেলত বুকিং কৰা হৈছে আৰু বৰষুণ দিয়াৰ কাৰণে একচুৱেলি গহপুৰতো অন কৰিব পৰা নাছিলোঁ ভালকৈ আৰু যিয়ে নহওক গহপুৰত তেতিয়া অন কৰিব নোৱাৰি সেইটো কাৰণে অকণমান প্ৰব্লেম হৈছে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এইফালে কি ধুনীয়া প্লেচ চাওক ডাৱৰ ইয়াত মানে কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে একো পাত্তা নাই পটককৈ ৰ'দ ওলাব পটককৈ ডাৱৰতো বৰষুণ দি দিব আপোনালোকে মানে ইয়াত বিশেষ ৰেইনকোট ইম্পৰ্টেণ্ট হয় গাড়ীত আহিলেতো মজা আৰু গাড়ীটোক আপোনালোকে ক'বই নালাগে একদম ফুল এনজয়মেণ্ট কৰি যাব পাৰে বাইকত হ'লে কি বেছি বৰষুণ দিলে আকৌ ৰখিবলগীয়া হয় অলপ টাইম কাৰণ কেলৈ কেমেৰা চেমেৰা কথা আছে বহুতখিনি আৰু বৰষুণ ইমানেই স্পীড দি দিয়ে একো দেখি কি নাপায় দোৱা চোৱা কুঁৱলী চুৱলী পুত পৰি যায় তো কি ক'ম আৰু আল্টিমেট ভিউ আৰু আপোনালোকে পূৰা এনজয়মেণ্ট গাড়ী চাড়ী লৈ 3-4টা লগৰ ল'ৰা লৈ আহক পূৰা এণ্টাৰটেইনমেণ্ট কৰক আপোনালোকে আৰু আগলৈ মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ডাউকি আৰু এতিয়া আমি চেৰাপুঞ্জী যাম চেৰাপুঞ্জীৰ এতিয়া ৰাস্তাটো ফাটি যাব চেৰাপুঞ্জী আমি যাম আমাৰ যাব ৰাইট ছাইড আৰু লেফ্ট ছাইডে ডাউকি যাব ডাউকিলৈ 100 কিলোমিটাৰ আৰু চেৰাপুঞ্জীলৈ অলপ কিলোমিটাৰ অলপ বাকী থাকে আৰু এতিয়াৰ পৰা ষ্টাৰ্ট হয় বৰষুণ ইয়াৰ পৰা চেৰাপুঞ্জীত বিশেষ বৰষুণে দি থাকে এনি টাইম আৰু কুঁৱলী ডাৱৰ আল্টিমেট ভিউ হয় যদি আপোনালোকে বৰষুণ পায় আৰু এতিয়া আকৌ পটককৈ ৰ'দ দিলে অলপ আগত আকৌ বৰষুণ দিব এনেকুৱা চলি থাকে ইয়াততো পূৰা এণ্টাৰটেইনমেণ্ট মানে মোৰ মজা ক'ত লাগি আছে কষ্ট কৰি একচুৱেলি আহিলোঁ ন ইমান কিবা কিবি জামালা লৈ হোটেল বুক কৰি তো ৰিটাৰ্ণ হোৱা কথা আছিলে আমাৰ তো ৰিটাৰ্ণ নহ'ব আৰু
বৰষুণ দিলে কাৰণে ৰখিলোঁ আৰু বৰষুণৰ মাজত কফি খাই মজাটোৱেই বেলেগ। কফিটো খাই লওঁ ব'লক। আমি ফাইনেলি চেৰাপুঞ্জী আহি পাই গ'লো। জাষ্ট হোটেলখন বুক কৰিবলৈ বাকী আছে আৰু পিছফালে চিনাৰী যিটো ওলাইছে ন, ভিডিঅ'ত ইমান মজাকৈ ওলাইছে নাই অলপ গম নাপাওঁ, কিন্তু আল্টিমেট লাগিছে মানে। ডাৱৰখিনি মানে এনেকুৱা লাগি আছে যে ওচৰৰ পৰা গৈ আছে, এনেকুৱা বিৰাট বিন্দাছ হৈ আছে মানে। আপোনালোকে আহিব এতিয়া ৱেডাৰটো কিন্তু মজা হৈ আছে। আপোনাৰ গৰম দিনত আহিবলৈ খুব মজা, কিন্তু গেটৰ কাৰণে অলপ জামালা আছে। এইটো জামালাটো আপোনালোকে ঠিক কৰিব নিজে, হোটেল চোটেল বুক কৰি আহিব পাৰে। কিন্তু আল্টিমেট প্লেচ চব কি কৰিম, যাওঁগে আৰু যাওঁগে আৰু ঠাণ্ডাটো ক'ত গ'ল? ঠাণ্ডাটো ক'ত গ'ল? ঠাণ্ডা শ্বিলঙৰ ঠাণ্ডা ক'ত গ'ল? ক'ত গ'ল? তুমিয়ে জানা ঠাণ্ডা ক'ত আছে। হ'ব না, সেইটো এটা ডাঙৰ কুৱেশ্যন, ৰাইজৰ মাজলৈ এৰিলোঁ। আমাৰ হোটেল পাই গ'লোঁ আৰু হোটেলখন এইখন এতিয়া হোটেল যিহেতু ইমান খাচ নহ'ব চাগে, বাহিৰৰ পৰা দেখি এনেকুৱা লাগিছে, কিন্তু হোটেলখনৰ ভিতৰত গৈ আমি চাই লওঁ। ব'লক, হোটেল পাই গ'লোঁ আমি। ফাইনেলি হোটেল আহি পালোঁ। তো হোটেলখন এইটো ইমান ঠিক ঠাক নহয়। পিছত প্ৰথম আমি খাই অহাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। ভাত খাবলৈ আহি গ'লোঁ। হোটেলৰ পৰা অলপ ডিষ্টেঞ্চ আছে, 21 দিলে পাই যায়। আহিলে ধুনীয়াকৈ খাব পাৰিব খানা যি লাগে। ইয়াত পৰ্কো পায়, চিকেনো পায় আৰু ধুনীয়াকৈ মটৰ পিঁয়াজো পায় নে কিবা কিবি পায়। তো মই খাইছোঁ, এতিয়া গ্ৰেভি বনাবলৈ টাইম লাগিব অলপ, কিন্তু ৰাতি খাম আকৌ। তো আহিলৈ এতিয়া আমি খাইছোঁ আমলেট আৰু ৰাইচ লৈছোঁ আৰু দালি লৈছোঁ। তো বেছি নহয়, 80 ৰুপিজ 70 না 70 ৰুপিজ 70 ৰুপিজৰ এই আপোনালোকে পাই যাব ধুনীয়াকৈ। আৰু টেষ্টটো আপোনালোকক কৈ আছোঁ কেনেকুৱা। নেক্সট ফাইনেলি ভাত চাত খাই আহিলোঁ। ৰুমটো চাওক কিমান টিকলা ৰুম, কিন্তু নাপালোঁ, উপায় নাই। বুকিং চবৰে হৈ গ'ল বুলি কৈছে। তো বুকিং মই ভাবিছিলোঁ ডাবল ৰুম বিন্দাছ অকলে থাকিম, লগৰটো ইটো ৰুমত থাকিব, মই এইটো ৰুমত থাকিম, কিন্তু উপায় নাই। এতিয়া এনেকৈ থাকিবলগীয়া হৈছে। তো এতিয়া ভাত চাত খাই আহিলোঁ। তো হোটেলখন খাচ নহয়, কিন্তু এনেই থাকিবলৈ এতিয়া লাগিবই আৰু উপায়টো নাই। তো ক'তনো থাকিম। তো এতিয়া হোটেলখনৰ ভাত চাত খাই আহিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, নতুনকৈ যদি আহিছে চেনেলত ছাবস্ক্ৰাইব কৰি দিব। যদি আৰু কমেণ্ট কৰিলে আৰু ভাল লাগি যায়, মটিভেশ্যন এটা পায়। তো আপোনালোকেও আহিব। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাই আছোঁ তাত।